हेलो फ्रेंड्स, संगीताज ब्लगर अन्य एक भिडिओर मजलै मैं संगीताई आपनालोक सकलोके जनाइछु स्वागतम। फ्रेंड्स, सते गए गए बहागे पालेहि फुलिले भेबेली लता कइनुকৈ থাকিলে उरके नपरे रंगाली बिहुरे कथा। चाওঁতে चाওঁতে च'त माह गई बहाग माह एतिया दुआरदलित आरु आमार सकलोरे आदरर रंगाली बिहुटिक आदरार उखल माखल व्यस्तता सकलोरे घरे घरे और आज होइसे गरु बिहु। इतिया पिसे আজি बुली নহয় एकेदिन बतर बेया হৈ আছে, खूब बरखुण और गरु गा धुवाबলৈকে এতিয়া মানে समस्या হৈ গৈছে। जिहे बरखुण किन्तु पुखुरी पथार खाल डुंग एबिलाकत पानी एकेबारे भरपूर হৈ আছে, किन्तु हलो और गरु बिहु नियमखिनि पालन करिबই লাগিব। আৰু আমাৰ দেউতাই এতিয়া গৰু গা ধুৱাবৰ কাৰণে বাঁহৰ ছাটত শিবলৈ লাও বেঙেনা কেৰেলা এইবিলাক কাটি আছে। তেতিয়াহ'লে তালৈকে যাওঁ আৰু আপোনালোকে মোৰ ব্লগটো সম্পূৰ্ণকৈ চাই থাকিব। মই যিমানখিনি পাৰোঁ গৰু বিহুৰ দিনাখন পালন কৰা নিয়মখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে চাই থাকিব আপোনালোকে। এয়া গৰুৰ ছাটত শিবৰ কাৰণে দেউতাই লাও বেঙেনা কেৰেলা আদি চকলকৈ কাটি আছে। এইখিনি ছাটত শি ল'ব ধুনীয়াকৈ। আৰু এয়া ছাটডাল ধুনীয়াকৈ শি লোৱা হৈ গৈছে। আৰু যিহেতু আমাৰ ঘৰৰ এজনীয়ে গৰু সেইকাৰণে এডাল ছাটেই যথেষ্ট। আৰু এয়া চালনীত বাকী ৰৈ যোৱা লাও বেঙেনা কেৰেলাৰ টুকুৰাখিনি এইখিনি গৰু গা ধুৱাৰ পাছত গৰুৰ গালৈ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু বুলি সিহঁতৰ গালৈ মাৰি পঠিয়াব। আৰু এয়া পতাত বটি লোৱা মাহ হালধিখিনি গৰু গা নোৱাবৰ কাৰণে। আনফালে এয়া গোহালিতে গৰুজনীৰ গাত মাহ হালধি ঘঁহি দেউতাই এয়া গা ধুৱাবৰ কাৰণে পুখুৰীলৈ লৈ যাবলৈ এয়া গোহালিৰ পৰা উলিয়াই আনিছে। আৰু যিহেতু বৰষুণ হৈ থকাৰ কাৰণে পুখুৰীতে পানী যথেষ্ট হৈছে, নদীলৈ নিয়াৰ প্ৰয়োজনেই নাই। সকলোৱে ঘৰে ঘৰে মানে ঘৰৰ পুখুৰীতে গা ধুৱাব পৰা হৈছে। আৰু যিহেতু একেদিন একেৰাহে নেৰানেপেৰা বৰষুণ আৰু এয়া গৰুজনীক গা ধুৱাবৰ কাৰণে মাহ হালধিৰে নোৱাই এয়া পুখুৰী পাৰলৈকে লৈ আনিছে দেউতাই। আৰু এয়া আমাৰ পুখুৰীৰ পাৰতে থকা এজোপা নাৰিকল গছতে গৰুজনীৰ এৰালডাল বান্ধি দিছে। আৰু যিহেতু পুখুৰীৰ পৰাই পানী তুলি গৰুজনীক গা ধুওৱা হ'ব সেইকাৰণে সুচল ঠাইতে গৰুজনীক এৰাল দি লৈছে, যাতে পুখুৰীৰ পৰা সহজতে পানী তুলি তাইক গা ধুৱাবলৈ সুবিধা হ'ব। আৰু এয়া পুখুৰীৰ পৰা পানী তুলি দেউতাই গৰুজনী এয়া গা ধুৱাই আছে। আনফালে এয়া আমাৰ বিহুৰ পিঠা পনা আৰু কিনো বনালো এবাৰ আপোনালোককো দেখাই দিছো।
লগতে সকলোলৈকে অসমীয়াৰ বাপুতি সাহোন, হিয়াৰ আমঠু, ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ। আৰু সকলোকে আমাৰ ঘৰলৈ বিহু খাবলৈ নিমন্ত্ৰণ জনাইছোঁ। আৰু এয়া হৈছে বিহুৰ জলপান। ফ্ৰেণ্ডছ, আমি সকলোৱে খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া 12:30 বাজি গৈছে। আৰু নামঘৰত আজি ৰাইজৰ হুঁচৰি আৰম্ভ কৰিব। তালৈকে যাম এতিয়া অকণমান সময়ৰ পাছতে। আৰু বতৰটো কিন্তু ডাৱৰীয়াই হৈ আছে, সেইকাৰণে সকলোৰে মনবোৰ সেমেকা সেমেকা আৰু বিশেষকৈ নাচনী বিহুৱাসকলৰ মনবোৰ যে একেবাৰে সেমেকা আৰু দেই। নহ'লে বা ৰাতিপুৱাৰে পৰা বিহু দলসমূহ আহিলেইহেঁতেন, কিন্তু আজি 2-3 যোৰা মানুহে আহিছে। আৰু এতিয়া তেতিয়াহ'লে নামঘৰলৈকে এপাক যাম আৰু ৰাইজৰ হুঁচৰি নামঘৰতে জুৰিব। এইফালে আহা আকৌ। টিকলে কৈ আছে, মোৰ কথা কোৱা নাই। কোৱা, বিহু গালোগে বুলি কোৱা আকৌ। কেনেকৈ গেলা কৈ দিয়া, গাই দিয়া। দেউতাৰ পদূলিকে দিয়া আকৌ। কোনটো গাবা? লাউতলে চিকা যায়টোকে কোৱা। কি বা বিহু গালে শিকাই আছে তেওঁ। বিহু 3 ঘৰ মানত মাৰিলে আৰু এই দেউতাকে থৈ আহিলেগে। পাছত নামঘৰত ৰাইজৰ হুঁচৰি যোৱা মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। কৈ দে, ভিডিঅ'টো চাই থাকিব বুলি কৈ দে।
প্রভু মুখে প্রভু নাম কৃষ্ণ হরি রাম ফ্ৰেণ্ডছ, নামঘৰৰ পৰা আহি এয়া মই ঘৰ পালোহি আৰু নামঘৰত ৰাইজৰ হুঁচৰিযোৰা প্ৰথম আৰম্ভ কৰাৰ পাছতেই এতিয়া খুৰাহঁতৰ ঘৰত গাবলৈ গৈছে আৰু খুবেই বেছি ভাল লাগিছিলে। যিহেতু এতিয়া বতৰটো অকণমান মুকলি কৰিছে, একেবাৰে ৰ'দ দিছে বুলি ক'ব নোৱাৰি, মানে বৰষুণ নাই আৰু হ'লেও গোমা ভাৱটো আছে। তথাপিও অলপ মুকলি কৰি দিয়াৰ কাৰণে বহুত বেছি ভাল লাগিছে। আৰু বাহিৰত আমাৰ টিকলাই পুৰা তাল বজাই আছে। নামঘৰৰ ৰাইজক হুঁচৰি গাওঁতে সিও লগতে ঘূৰিছিলে কেইপাকমান। আৰু কেনেকুৱা পালে চাই মোক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু আবেলি সময়ত এয়া জাজনীয়ে বুটলিলে 100 এবিধ বন শাক। 100 এবিধ সম্পূৰ্ণ নহয় বাৰু, হ'লেও যিমানখিনি পাৰে সিমানখিনি বুটলিছে। আৰু ডাৱৰীয়া বতৰত বাৰীত সোমাই বন শাক বুটলিবলৈও বহুত দিগদাৰ হয়। আৰু এয়া মিষ্টাৰ আৰু আমাৰ ভাইটি দুটাই মিলি আমৰলি টোপ পাৰিছিলে। এয়া পৰুৱাখিনি বাছি লোৱাৰ পাছত এয়া আমৰলি টোপখিনি যথেষ্ট প্ৰটিন থাকে আমৰলি টোপত। আপোনালোকে যিসকলে নাখায় খাবলৈ চেষ্টা কৰিবচোন, বহুত প্ৰটিন থাকে। আনফালে এয়া গৰুজনী আবেলি গোহালিলৈ আনি ডিঙিত নতুন পঘা বান্ধি দিয়া হৈছে আৰু তাই এয়া দানা খাই আছে। আৰু যিহেতু গৰু বিহুৰ দিনা গৰুক পিঠা খুৱাব লাগে, কিন্তু গৰুজনীয়ে পিঠা নাখায়, সেইকাৰণে মই পিঠাটো দানাতে দি দিলোঁ। আৰু এয়া মাখিয়তী পাত লৈ তাইক মই এয়া গাতে এতিয়া কোবাম। দীঘলতি দীঘল পাত, মাখি মাৰো জাত জাত। মহ দাহ মাখি আদিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আচলতে মাখিয়তী পাতেৰে কোবোৱা হয়। আৰু সন্ধিয়া সময়ত গোহালিৰ সন্মুখত এয়া জাক দিয়া হৈছে। আৰু মহ মাখিৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ, লগতে গোটেই বছৰটোত তাইৰ গাটো যেন শীতল হৈ থাকে, সেইকাৰণে দানা খাই থাকোঁতেই মই এখন বিচনীৰে তাইক বিচি দিছোঁ। যিহেতু গৰুজনী যোৰহাটৰ মোৰ মাৰ ঘৰৰ পৰা মোক পুহিবলৈ গহপুৰলৈ দিছে গৰুজনী, সেইকাৰণে গৰুজনীকতো আদৰ সাদৰ কৰি ৰাখিবই লাগিব। আৰু লগতে আজি গৰু বিহু, সেইকাৰণে তাইক অলপ এক্সট্ৰা মৰম দিছোঁ। আৰু সন্ধিয়া সময়ত খুৰাহঁতৰ ঘৰলৈ গৈ আমাৰ আইতাক দিলোঁ এখন বিহুৱান, আৰু আইতাই মোক এয়া আশীৰ্বাদ দিছে। গুড ইভিনিং এভৰিৱান। এতিয়া সন্ধিয়া 6:30 বাজিছে আৰু আমি ঘৰৰ আটাই সন্ধিয়াৰ চাহ খাই বৈ আজৰি হ'লোঁ। চাহৰ লগত আছিলে পিঠা, যিহেতু এতিয়া বিহুৰ বতৰ, পিঠাটো সকলোৰে ঘৰে ঘৰে আছে। চাহ পিঠা খাই বৈ আজৰি হ'লোঁ। ভাবিছোঁ আজিৰ ব্লগটো ইমানতে সামৰণি মাৰোঁ।
আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে যিসকলে আজি মোৰ ব্লগটো মানে ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে আৰু এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি থ'ব তেতিয়া মই আপলোড কৰা সকলো ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে নিয়মীয়াকৈ পাই থাকিব তেতিয়াহ'লে আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ মাজলৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ তেন্তে বাই বাই টেক কেয়াৰ হেপ্পী ৰঙালী বিহু